गसाइगाव साबखाथा आदिबासी कब्रा मिलिटारि अफ आसाम ACMA डिजिगनेटिभ केम्पआव रंजानायनि दोहौ। गसाइगाव 17 अक्ट' 3/2023 दिनै गसाइगाव महकुमानि सिङाव थानाय साबखाथा ACMA डिजिगनेटिभ केम्पआव रंजानायनि दोहौ। थांनाय 2022 मायथाइनि 15 सेप्तेम्बराव आदिबासी माहारिनि मोनबा बिग्रायारि हानजा आरो भारत सोरखार आसाम सोरखारजों मोनसे गोजोन गोरोबथा खालामनाय जादोंमोन। दिनै बेनिनो थांनाय आसाम सोरखारनि बाजेट सेसनाव गोजोन गोरोबथायाव थिसननाय गासै मोनब्रै दफाफोरा मावफुंजासिगोन होननानै बिल पास खालामनाय जायो। बेखौ नोजोर बोनानै दिनै गसाइगाव ACMA केम्पआव रंजानायजों फटका बम गावनायजों गोमसार होदों। আমার চারিটা যি বাজেট সরকারে হাতত লৈছে এই চারিটার ভিতৰত 1 নম্বৰ হল আদিবাসী ওয়েলফেয়ার এন্ড ডেভেলপমেন্ট কাউন্সিল গঠন হওয়ার এটা প্রস্তাব তেখেতসকলে লৈছে। দ্বিতীয়ত কাউন্সিলৰ কাৰণে যিমান টকা পইচাৰ প্ৰয়োজন আছে সেইটো বাজেটত উত্থাপন কৰি দিছে আৰু আশা কৰিম খুব সোনকালে এইটো এটা পূৰ্ণ পৰ্যায়ৰ ৰূপ পাব। তৃতীয়ত আছে আমাৰ 5টা সংগঠনৰ 8টা গ্ৰুপৰ যিমান সহস্ৰ সংগঠনৰ কেডাৰসকল আছে তেখেতসকলক পূৰ্ণ পৰ্যায়ৰ এটা পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে হাতত লৈছে। আৰু তৃতীয়ত আছে গোটেই অসমৰ আদিবাসী জনগোষ্ঠী সকলে চৰকাৰী জব চৰকাৰী কামবিলাকত ৰিজাৰ্ভেশ্যন 3% যিটো চৰকাৰে ইতিমধ্যে বাজেট আকাৰত লৈ আনিছে সেইকাৰণে আমি নথৈ আনন্দিত। আৰু আমি আশা কৰিম কাউন্সিল বডি গঠন হোৱাৰ পিছত আমাৰ যি একৰ্ডত যি দফাসমূহ আছে সেই দফাসমূহ ইমপ্লিমেণ্টেশ্যনৰ কাৰণে যথেষ্ট গুৰুত্ব সহকাৰে অসম চৰকাৰে গ্ৰহণ কৰিব। আৰু আমি এটা দাবীও ৰাখিছোঁ যে কাউন্সিল বডি গঠন হোৱাৰ পিছত এটা জইণ্ট মনিটৰিং কমিটি গঠন হ'ব আৰু এই জইণ্ট মনিটৰিং কমিটিয়ে মনিটৰিং কৰি থাকিব যে আমাৰ একৰ্ডৰ দফাসমূহ কিমানখিনি সফল হৈছে নে নাই। তো গতিকে আজিৰ এই যি আমাৰ ইয়াত কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ বিশেষকৈ আমি অসম চৰকাৰ ভাৰত চৰকাৰ আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আজিৰ প্ৰেছৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ গোটেই অসমৰ ডাউন ট্ৰডেন আদিবাসী লোকসকলক তেখেতসকলৰ পূৰ্ণ সমৰ্থন আৰু সহযোগিতাৰে আমি আমাৰ মানুহখিনিক উন্নয়নমুখী কৰিবলৈ আমি এটা সুযোগ পাম বুলি আশা ৰাখিছোঁ। স্বাক্ষৰৰ স্থান ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লীত সমাপ্ত হৈ গ'ল আৰু আমাৰ শান্তি চুক্তিৰ দফাসমূহত যথেষ্ট আমাৰ ৰক্ষা কৱচৰ কথাবিলাক সন্নিৱিষ্ট কৰা আছে। চৰকাৰে আমাক কথা দিছিল যে অসমৰ সমূহ আদিবাসীসকলক উন্নয়নমুখী কৰিবলৈ চৰকাৰে এখন উন্নয়ন পৰিষদ এখন গঠন কৰি দিব। হয় বহুদিন অতিক্ৰম হৈ গ'ল 6 মাহ পাৰ হৈ গ'ল কিন্তু চৰকাৰৰ বহুত কৰণীয় কাম থাকে যাৰ কাৰণে হয়তো চৰকাৰে অলপ দেৰি কৰিলে। তথাপিও আমি চাবলৈ পালোঁ যোৱাকালি বাজেট অধিৱেশন যিটো সম্পূৰ্ণ হৈ গ'ল 16 তাৰিখত আমি চাবলৈ পালোঁ যে আমাৰ অসম বিধানসভাত আদিবাসীৰ বিশেষকৈ 4টা যি পইণ্টছ আদিবাসীক উন্নয়নমুখী কৰিবলৈ যি পইণ্টছ চৰকাৰে হাতত লৈছে বাজেট আকাৰে আৰু আমাক যি সন্মান প্ৰদৰ্শন কৰিছে তাৰ প্ৰতি আমি চৰকাৰক অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষকৈ আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক আমি ধন্যবাদ জ্ঞাপন কৰাৰ লগতে তেওঁৰ লগত যিমান সতীৰ্থ জড়িত হৈ আছে চৰকাৰী পক্ষত সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি বিৰোধী পক্ষকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ কিয়নো সদনত উত্থাপন হোৱাৰ পিছত তেখেতসকলে সমৰ্থন আগবঢ়াইছে। যাৰ কাৰণে আমি
তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধ্যক্ষ পদৰ কাৰণে আমি ইতিমধ্যে আমাৰ 5টা সংগঠনৰ 8টা গ্ৰুপৰ মাজত আলোচনা হৈ গৈছে আৰু আমি চৰকাৰক এটা মত প্ৰকাশ কৰিছোঁ। চৰকাৰে আমাৰ মাজৰ পৰা যিজনকে নিয়োগ কৰে বা নিযুক্তি দিয়ে আমি তেওঁকে আমি সমৰ্থন আগবঢ়াম, তেনেধৰণৰ এটা আমাৰ মাজত এটা প্ৰস্তাৱ লোৱা আছে। গতিকে এতিয়া এই অধ্যক্ষ পদৰ যি কৰণীয় এইটো এতিয়া আমি যিমানখিনি গম পাওঁ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে। তেখেতে নিশ্চয়কৈ ধুনীয়াকৈ চালি জাৰি কাক ৰাখিলে জাতিটোৰ উন্নয়ন হ'ব, চৰকাৰৰো যথেষ্ট সহায় হ'ব, তেনেধৰণৰ ব্যক্তিক নিশ্চয়কৈ তেখেতে বাছনি কৰিব বুলি